নিমাতীৰ সংযোগী দলং নিৰ্মাণৰ দাবীটো মাজুলীৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী। তাত সুদক্ষম ছাত্ৰ সন্থা, ইয়াৰ বিভিন্ন জাতীয় সংগঠন, মাজুলীবাসী ৰাইজ বিভিন্ন সময়ত দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছিল। তাৰপিছত মাজুলীত দলং হ'ব এই কথা ঘোষণা হ'ল। ঘোষণা হোৱাৰ পিছত 2016 চনৰ 17 ফেব্ৰুৱাৰীত তেতিয়া সন্মানীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই ইয়াত মাজুলী মহাবিদ্যালয় খেলপথাৰত দলং আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। 2021 চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰীয়ে ভূমি পূজন কৰিলে ভাৰ্চুৱেল যোগেদি দিল্লীৰ পৰা। 2021 চনৰ 19 নৱেম্বৰত বৰ্তমানৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 12টা খুঁটাৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে। আৰু এই কাম আৰম্ভ কৰাৰ পিছত যেতিয়া নিৰ্মাণ কাৰ্য আৰম্ভ হ'ল, তেতিয়া 8 নম্বৰ আৰু 11 নম্বৰ খুঁটাত বিসংগতি দেখা পোৱা গ'ল। গতিকে ৰাইজে সেই বিসংগতি আঙুলিয়াই দেখুৱালে। আৰু তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ পৰিবহণ বিভাগৰ মুখ্য অভিযন্তা আহিলে। ইয়াত অনুসন্ধান হ'ল। অনুসন্ধান হোৱাৰ পিছত এতিয়া ৰাইজে গম পোৱা নাই যে কি হৈছে ঘটনাটো, অনুসন্ধান সম্পূৰ্ণ হ'ল নে নহ'ল। এতিয়া 2022 চনৰ মে' মাহৰ পৰা ইয়াৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে। 4 মাহ এতিয়া নিৰ্মাণ কাৰ্য বন্ধ। এতিয়া ৰাইজে জানিব বিচাৰিছে যে 8 নম্বৰ আৰু 11 নম্বৰ খুঁটাত যিটো বিসংগতি ৰাইজে আঙুলিয়াই দেখুৱাইছিল, সেইটো কাৰিকৰীভাৱে অনুসন্ধান কৰা হৈছিল। অনুসন্ধানত কি পালে, বিসংগতি ক'ত পালে, আৰু বিসংগতি যদি পাইছে তেতিয়া বিসংগতিৰ লগত জড়িতসকল কোন। কাৰণ এখন দলং, সেই দলঙৰ খুঁটাত যেতিয়া বিসংগতি পাব ৰাইজ শংকিত হ'বই। গতিকে ৰাইজ শংকিত হোৱাটো স্বাভাৱিক। গতিকে ৰাইজে জানিব খোজে যে কাৰিকৰী তদন্ত হ'ল, বিসংগতি ক'ত ধৰা পেলালে, কোন তাৰ লগত জড়িত, বিসংগতি কৰা যিসকল আছিল তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হ'ব লাগে। আৰু বিসংগতি নোহোৱাকৈ ত্ৰুটি নথকাকৈ গোটেই দলঙৰ নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতাৰে আৰম্ভ কৰিব লাগে। সেই কথাটো কিন্তু 4 মাহ এতিয়া বন্ধ হৈ আছে। গতিকে আজিও আমি ক'ব খোজোঁ যে 8 নম্বৰ 11 নম্বৰ খুঁটাটোত যিটো বিসংগতি ৰাইজে আঙুলিয়াই দেখুৱাইছিল, তাত কাৰিকৰী অনুসন্ধান কি হ'ল, সেই অনুসন্ধানৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে। যিসকল দোষী তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু এই দলংখনৰ নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতাৰে আৰম্ভ কৰি ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিব লাগে। কোন তাৰিখে নিৰ্মাণ কাৰ্য শেষ হ'ব সেই কথাটো চৰকাৰে ঘোষণা কৰিব লাগে।